টিকটক এটা চাইনিজ ভাইৰাছ টিকটক এটা চাইনিজ এপ হয়তো ভিডিঅ'টো চাই থকা সকলোৱে এবাৰ হ'লেও ব্যৱহাৰ কৰি পাইছা এই এপটোৰ লগত কিছুমান নজনা কথা জড়িত হৈ আছে যিবোৰ আজিৰ ভিডিঅ'টোত দেখিবলৈ আৰু শুনিবলৈ পাব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব নহলে আপোনালোকে ব্যৱহাৰ কৰা টিকটকৰ বিষয়ে বহু কথা নাজানিব গোটেই পৃথিৱীতে এই টিকটক বহু পৰিমাণে ফেমাছ হৈ পৰিছে কিন্তু কিছুমানে নাজানা যে টিকটক আসলতে এটা চাইনিজ কোম্পানীৰ এপ টিকটকৰ পূৰ্বপুৰুষ চাইনিজ কোম্পানী বাইটডান্সে 2016 চনত ডৌন নামেৰে ষ্টাৰ্ট কৰিছিল চাইনাত তাৰ পিছত মিউজিকেলি নামেৰে পৃথিৱী জুৰি আৰম্ভ কৰিছিল এতিয়া এই মিউজিকেলিয়ে টিকটক নামেৰে ফেমাছ গোটেই পৃথিৱীতে চাইনাত এতিয়াও টিকটকক ডৌন নামেৰে জনা যায় টিকটকত যিমানে এণ্টাৰটেইনিং কণ্টেণ্ট পোৱা যায় সিমানে ক্ৰিঞ্জ কণ্টেণ্ট বা ফাল্টু কণ্টেণ্ট পোৱা যায় সেইবাবে 3 জুলাই 2018 চনত ইণ্ডোনেছিয়াত টিকটকক বেন কৰিছিল সেক্সুৱেল আৰু নিউডিটি কণ্টেণ্ট স্প্ৰেড কৰাৰ আৰোপত টিকটকক ইণ্ডোনেছিয়াত বেন কৰা হৈছিল সেই একে বছৰে নৱেম্বৰ মাহত অৰ্থাৎ 2018 চনৰ নৱেম্বৰ মাহত বাংলাদেশত টিকটকক বেন কৰা হৈছিল ইণ্ডোনেছিয়াৰ সেই একে কাৰণতে টিকটকৰ পূৰ্বপুৰুষ বাইটডান্স 2012 চনত চাইনাত আৰম্ভ হৈছিল আজিৰ তাৰিখত বাইটডান্স মোষ্ট ভেলুৱেবল ষ্টাৰ্টআপ হৈ পৰিছে যাৰ ইষ্টিমেটেড ভেলুৱেশ্যন 75 বিলিয়ন আশা কৰা মতে বৰ্তমান সময়ৰ গ্ৰোথ হিচাপে বাইটডান্সৰ ভেলু দিনক দিনে বাঢ়ি গৈ থাকিব এটা আচৰিত কথা এই যে টিকটকৰ বাবে বহু যুৱক যুৱতী নিবনুৱা হৈ পৰিছে 15 ছেকেণ্ডৰ ভিডিঅ'ৰ বাবে বহু যুৱক যুৱতী জবলেছনেছৰ শিকাৰ হ'ব লগা হৈছে এটা আমোদজনক কথা যে টিকটকত ইউটিউবৰ দৰে ডিসলাইক বাটন নাই কোনো টিকটক ভিডিঅ' বেয়া লাগিলেও আপুনি ডিসলাইক কৰিব নোৱাৰিব হয়তো এই কাৰণেও টিকটকত ক্ৰিঞ্জ কণ্টেণ্ট বাঢ়ি গৈ আছে দিনক দিনে কাৰণ যেতিয়া কোনো বস্তুক সমালোচনা কৰিব পৰা নাযায় সেই বস্তুটোৰ প্ৰকোপ দিনক দিনে বাঢ়ি গৈ থাকে যেতিয়া ইউটিউবত কোনো ফাল্টু ভিডিঅ' আপলোড হয় তেতিয়া ডিসলাইক লাইকৰ তুলনাত বেছি হয় তেতিয়া কণ্টেণ্ট ক্ৰিয়েটৰজনৰ গাত লাগে কিন্তু টিকটকত এই চিষ্টেম নাই যেতিয়া টিকটকত ফাল্টু ভিডিঅ' এটাত 10,000 লাইক আহে তেতিয়া ক্ৰিয়েটৰজনে ভাবে যে মোৰ ভিডিঅ'টো বহুত ভাল হৈছে আৰু তেওঁ মোটিভেট হয় তেনেকুৱা ফাল্টু ভিডিঅ' বনোৱাৰ বাবে আৰু টিকটকত জাবৰৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে বৰ্তমান সময়ত টিকটকত 500 মিলিয়ন এক্টিভ ইউজাৰ আছে টুইটাৰ লিংকেডিন আৰু স্নেপচেটতকৈ বহুত বেছি 2019 চনত টিকটক এপল এপ ষ্টৰত মোষ্ট ডাউনলোডেড এপ হৈছিল প্ৰায় 33 মিলিয়নৰ সৈতে such a huge number বৰ্তমান 2020 চনত প্লে ষ্টৰত 3rd পজিশনত আছে টিকটক হোৱাটছআপ আৰু ফেচবুক মেসেঞ্জাৰৰ পিছত টিকটক হৈছে মোষ্ট ডাউনলোডেড এপ ইন প্লে ষ্টৰ ইয়াৰ পৰাই গম পোৱা যায় যে টিকটকৰ পপুলাৰিটি কেনেকুৱা কিছুমান ইণ্টাৰভিউত কিছুমান এক্সপাৰ্টৰ পৰা জানিব পৰা মতে টিকটক বেকাৰ মানুহৰ বাবে ভগৱান বা তেওঁলোকৰ বাবে যেন আশীৰ্বাদ স্বৰূপ আপুনি জানি হয়তো আচৰিত হ'ব যে টিকটকৰ বেছিভাগ ডাউনলোড ভাৰতবৰ্ষৰ পৰাই হয় 466.8 মিলিয়ন ডাউনলোডৰ সৈতে ভাৰতবৰ্ষই গোটেই পৃথিৱীৰ 31% কেৱল ভাৰতবৰ্ষৰ ইউজাৰে ফিল আপ কৰি আছে গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টোত এইকেইটা আছিল টিকটকৰ কিছুমান নজনা কথা যদি আপোনালোকে জানিছিল সেইটো কমেন্টত জনাব আৰু নাজানিছিল যদিও কমেন্টত নিশ্চয় জনাব গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো চাই কেনে পালা কমেন্টত নিশ্চয় জনাবচোন আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব আৰু ৰঙা সাবস্ক্ৰাইব বাটনটো টিপি কলা কৰি ঘণ্টা বাটনটো টিপি দিব গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক